হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ দ্বিতীয়টো লেটেষ্ট টেক আপডেট চিৰিজলৈকে। যিসকল বন্ধুৱে ইয়াৰে ফাৰ্ষ্ট ভিডিঅ'টো চোৱা নাই তেওঁলোকৰ বাবে সেই ভিডিঅ'টোৰ লিংক মই ওপৰৰ আই কাৰ্ডত আৰু ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰাই চেক আউট কৰিব পাৰিব। এতিয়া আহক ভিডিঅ'টোত আগবাঢ়ো। প্ৰথমটো আপডেট হৈছে ডাৰ্ক ভাৰ্চন অফ ChatGPT known as FraudGPT on the market। FraudGPT হৈছে চাইবাৰ ক্ৰাইমৰ বাবে এটা নতুন AI সঁজুলি, যাক ডাৰ্ক ৱেব মাৰ্কেটপ্লেচ আৰু টেলিগ্ৰাম চেনেলত বিক্ৰী কৰা দেখা গৈছে। ইয়াক সফিষ্টিকেটেড এটেক যেনে ক্ৰাফটিং স্পেয়াৰ, ফিচিং মেইল, ক্ৰিয়েটিং ট্ৰেকিং টুলছ, কাৰ্ডিং, ৰাইটিং মিলিচিয়াছ কোড, ক্ৰিয়েটিং আনডিটেক্টেবল মালৱেৰ, ফাইণ্ডিং লিক্স এণ্ড ভালনেবিলিটিছ আদিৰ বাবে স্পেচিয়েলি ডিজাইন কৰা হৈছে বুলি নেট এনৰিচ চিকিউৰিটি ৰিচাৰ্চাৰ ৰাকেশ কৃষ্ণনে কয়। ইয়াতে হয়তো আপোনালোকৰ মনলৈ এইটো প্ৰশ্ন আহিব পাৰে যে হেকাৰেনো এইবোৰ কৰে কেনেকৈ, আৰু হেকাৰৰ এই এটাকবোৰৰ পৰা নিজকে বচাই ৰাখিবলৈ আপুনি কি কৰিব লাগিব। যদি এই বিষয়ে জানিব বিচাৰে তেন্তে আপুনি এই ভিডিঅ'টোত চেক আউট কৰিব পাৰে। এই ভিডিঅ'টোত মই আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন ইণ্টাৰনেটত কেনেকৈ কম্প্ৰমাইজ হয় তাক এটা এক্সাম্পলৰ সহায়ে বুজাবলৈ চেষ্টা কৰিছিলোঁ। যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'টো এবাৰ চাব পাৰে। ইয়াৰ পাছৰটো আপডেট হৈছে হোৱাটছআপ হেজ লঞ্চ এ নিউ ফিচাৰ। হোৱাটছআপে এটা নতুন সুবিধা মুকলি কৰিছে যিয়ে ইউজাৰসকলক 60 ছেকেণ্ডৰ ভিডিঅ' ক্লিপ চেণ্ড কৰিবলৈ অনুমতি দিয়ে। আগতে যেনেকৈ আপুনি হোৱাটছআপত ভইচ মেছেজ চেণ্ড কৰিব পাৰিছিলে, ঠিক তেনেদৰে এতিয়া আপুনি 60 ছেকেণ্ডৰ ভিডিঅ' মেছেজ চেণ্ড কৰিব পাৰিব। এই ফিচাৰটো জেনেৰেল ইউজাৰৰ বাবে এভেইলেবল হৈ গৈছে, আপুনি ট্ৰাই কৰিব পাৰে। ইয়াৰ পিছৰটো আপডেট হৈছে collaboration Meta and India AI. Meta and India AI, an initiative by the Indian Government Ministry of Electronics and IT AI ফিল্ডত সহযোগিতা বৃদ্ধিৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। এই সহযোগিতাৰ লক্ষ্য হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টক আগুৱাই নিয়া আৰু মেটাৰ অপেন চ'ৰ্চ AI মডেলবোৰক ইণ্ডিয়ান AI ইক'চিষ্টেমৰ বাবে এভেইলেবল কৰোৱা। গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰৰ ভিতৰত আছে ভাৰতীয় আঞ্চলিক ভাষাৰ বাবে ডাটাছেট নিৰ্মাণ কৰা, যিয়ে স্থানীয় ভাষাৰ বাবে ট্ৰান্সলেশ্যন টুল আৰু লাৰ্জ লেংগুৱেজ মডেল লাইক ChatGPT, BART আদি বিকশিত কৰাত সহায় কৰিব, যাৰ ফলত ভাৰতীয় নাগৰিকে মানে আমি আমাৰ নিজৰ মাতৃভাষাত এই AI মডেলবোৰ ব্যৱহাৰ কৰিব পাৰিম। ইয়াৰ পাছৰটো আপডেট আছে ষ্টেবিলিটি AIৰ পৰা। ষ্টেবিলিটি AI ৰিলিজেছ টেক্সট টু ইমেজ জেনেৰেশ্যন মডেল। ষ্টেবিলিটি AI SDXL 1.0 ৰিলিজ কৰে, এক উন্নত অপেন চ'ৰ্চ টেক্সট টু ইমেজ জেনেৰেশ্যন মডেল যিয়ে আগৰ মডেলবোৰৰ তুলনাত চিম্পল প্ৰম্পটৰ সৈতে উচ্চ মানদণ্ডৰ ছবি প্ৰস্তুত কৰিব পাৰে। ষ্টেবিলিটি AI XDXL 1.0 দ্য বেষ্ট অপেন ইমেজ জেনেৰেশ্যন মডেল বুলি দাবী কৰে। মডেলটোৱে ভাইব্ৰেণ্ট কালাৰ, শ্বাৰ্প কণ্ট্ৰাষ্ট আৰু ফটো ৰিয়েলিজিমৰ সৈতে যিকোনো ষ্টাইলত উচ্চ মানদণ্ডৰ ছবিৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও SDXL 1.0 চিম্পল আৰু কম শব্দৰ দ্বাৰা এখন ডিটেইল এস্থেটিক ইমেজৰ সৃষ্টি কৰাৰ ক্ষমতাও ৰাখে। যদি আপোনালোকে এই টুলটো ইউজ কৰিব বিচাৰে তেনেহ'লে ইয়াৰ ৱেবছাইটৰ লিংক মই ডিছক্ৰিপশ্যন বক্সত ড্ৰপ কৰি দিম। ইয়াৰ পিছৰটো আপডেট আহিছে আমাৰ ইছৰোৰ ফালৰ পৰা। PSLV-C56 DSR mission is successfully accomplished. The PSLV-C56 ৰকেটটোৱে 13 জুলাই 2023 শ্ৰীহৰিকোটাৰ পৰা 7টা ছেটেলাইট কেৰি কৰে। এই মিছনটোত মুখ্য পেলোড আছিলে ছিংগাপুৰ আৰু ইজৰাইল এৰোস্পেচ ইণ্ডাষ্ট্ৰীৰ দ্বাৰা ডেভেলপ কৰা 360 কিলোগ্ৰামৰ DSR ৰেডাৰ ইমেজিং ছেটেলাইট। DSR ছেটেলাইটটোৱে এটা ৰেডাৰ ইমেজিং পেলোড কেৰি কৰে, যিয়ে পৃথিৱী পৃষ্ঠৰ বিতং 1 মিটাৰ ৰিজলিউশ্যনৰ ইমেজ দিন ৰাতি, মেঘ থাকক বা নথকক, বৰষুণ দিয়ক বা নিদিয়ক ই কেপচাৰ কৰিব পাৰে। 1 মিটাৰ ৰিজলিউশ্যনৰ অৰ্থ হৈছে 1 মিটাৰতকৈ ডাঙৰ মাটিত থকা বস্তু যেনে গাড়ী, গছ বা বিল্ডিং এই ৰাডাৰটোৱে স্পষ্টভাৱে দেখে আৰু চিনাক্ত কৰিব পাৰে। ইয়াৰ উপৰিও আন 6টা ছেটেলাইট আছিলে। 1 Velox AM, a 23 kilograms technology demonstration microsatellite. 2 Arcade Atmospheric Coupling and Dynamics Explorer, Arcade, an experimental satellite. 3 Scoob-2, a 3U nanosatellite flying a technology demonstrator payload. 4 New Leon by New Space, an advanced 3U nanosatellite enabling seamless IoT connectivity in both urban and remote locations. 5 Glacier 2, a 3U nanosatellite that will be orbiting at low Earth orbit. 6
or B12 Strider. Satellite is developed under an international collaboration. অৱশেষৰটো আপডেট আছে আমাৰ NVIDIA ফালৰ পৰা NVIDIA Ultra High End RTX 4090 Ti GPU গ্ৰাফিক লঞ্চ কেনসেল হ'ব পাৰে আপোনালোকে জানিবই পাৰে যে RTX 4090 Ti এক অত্যন্ত শক্তিশালী কিন্তু very expensive GPU যাৰ মূল্য প্ৰায় $2000 হ'ব পাৰে NVIDIA ইয়াক বাতিল কৰিব পাৰে কিয়নো এই প্ৰাইস পইণ্টত পৰ্যাপ্ত ডিমান্ড নাই আৰু তেওঁলোকে ইতিমধ্যে RTX 4090 ৰ সৈতে হাই এন্ড GPU ৰ বজাৰত ডমিনেট কৰিয়ে আছে ওকে গাইস এই ভিডিওটোত এইখিনিয়ে আছিল ভিডিওটো ইনফৰমেটিভ যেন লাগিলে লাইক কৰিব আপকামিং ভিডিওৰ নোটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আকৌ লগ পাম অন্য এটা ভিডিওত তেতিয়ালৈকে বাই জয় হিন্দ জয় আই